নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত গত 3 দিনলৈ ৰাজ্যত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰই দিছে আগজাননী অহা 17 তাৰিখলৈকে ৰাজ্যত বতৰে ল'ব পাৰে ভয়ানক ৰূপ বতাহ ধুমুহা বজ্ৰপাত বৰষুণ দিয়াৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাদিনো দি থকা বৰষুণৰ ফলত নদীসমূহৰ জলপৃষ্ঠসমূহ বৃদ্ধি হৈছে ফলত কেতিয়া বানপানী ভয়ংকৰ ৰূপ ল'ব পাৰে তাৰ কোনো ঠিকনা নাই বতাহ ধুমুহাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন কৰা হৈছে বিশেষকৈ ধুবুৰী কোকৰাঝাৰ কৰিমগঞ্জ হাফলং আৰু বাক্সা জিলাৰ সতৰ্কবাণী জাৰি কৰিছে অসমৰ নাগালেণ্ড উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় নাগালেণ্ড মণিপুৰ আৰু ত্ৰিপুৰাত জাৰি কৰিছে সতৰ্ক জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট লোকসকলক সাৱধানে থাকিবলৈ জাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই শ্ৰমিকসকলে লাভ কৰিব ৩৫,০০০ টকাৰ পেঞ্চন শ্ৰমিক কৃষকসকললৈ সুখবৰ পিছপৰা লোকসকলৰ বাবে মোদী চৰকাৰৰ বিশেষ আঁচনি প্ৰতি বছৰে কৃষক শ্ৰমিকসকলে লাভ কৰিব ৩৫,০০০ কোটি টকা PM কিষাণ মানধন আঁচনিৰ অধীনত লাভ কৰিব এই পেঞ্চন ৬০ বছৰ বয়সৰ পাছত কৃষকসকলে লাভ কৰিব ৩৫,০০০ কোটি টকা আঁচনিৰ জৰিয়তে ৬০ বছৰ ঊৰ্ধ্বৰ কৃষকৰ একাউণ্টত প্ৰতি মাহে জমা হ'ব ৩,০০০ কোটি টকা কৃষকজনৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালে লাভ কৰিব পেঞ্চনৰ ৫০% ধনৰাশি ১৮ বছৰৰ পৰা ৪০ বছৰ বয়সৰ কৃষকসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আঁচনিৰ ধন পাবলৈ প্ৰতি মাহে ৫৫ টকাৰ পৰা ২০০ টকালৈকে জমা কৰিব লাগিব বেংক একাউণ্টত ৬০ বছৰ সম্পূৰ্ণ হ'লেই ৩৫,০০০ টকাকৈ বছৰি লাভ কৰিব